ইয়া আপোনালোকক পাগলদিয়া নদীৰ ভয়াৱহতা দেখাইছোঁ। ভাঙিছে অৰ্থাৎ পানী ইয়াৰ পৰাই গৈছে, তাৰ পিছতো বিপদ সংকুল হৈ আছে। এতিয়াও চাওক ভাঙাৰ পিছতো কিমান পানী আছে। ভাঙিছেতো পানীটোতো গৈ আছে, তাৰপিছতো ইমান পানী। আপোনালোকৰ ইয়াতে ঘৰ? নাই নাই মোৰ মৰৰ পৰা আমিও আহিছোঁ ৰ'ব, আমি হেৰি পৰা আহিছোঁ। চাওক ঠিক আছে দিয়ক। বেছি জাগা নাই। আপোনালোকৰ ঘৰ ইয়াতে? পূৰা ফিচাৰী মাছ চাছ গৈছে ন? কমপ্লিট একেবাৰে নাই ন? খোৱা পানীৰ বেছি প্ৰব্লেম হৈছে ইয়াত ন? বিশেষকৈ খোৱা পানীৰ বহুত প্ৰব্লেম হৈছে ইয়াতে। মই দেখাইছোঁ আপোনালোকক চাওক, পাগলদিয়া ভাঙিছে, ভাঙাৰ পিছতো মানে ইমান পানী আছে যে আচৰিত। যেন এতিয়া এনেকুৱা লাগিছে যেন ভাঙাই নাই আৰু যেন ভাঙিব এনেকুৱা লাগিছে। কি বিশাল আপোনালোকক দেখাইছোঁ পথাৰখন চাওক, সাগৰ সদৃশ পৰিৱেশ। তাৰ পৰা আহি নিজৰ লক্ষ্যস্থান ৰাইটকুচিলৈকে আহিছোঁ। এয়া কামৰূপ ডিষ্ট্ৰিক্ট পৰে। ইয়াৰ পাগলদিয়া নদী এই ৰাইটকুচি দি ভাঙিছে। গতিকে মই আপোনালোকক দেখাইছোঁ যিপিনে ভাঙিছে পাগলদিয়া নদীৰ পৰা ভাঙা জেগাৰে কেনেকৈ সোঁত বৈছে আপোনালোকে প্ৰত্যক্ষ কৰক। কি প্ৰবল সোঁত, এই সোঁতত যদি কোনোবা মানুহ পৰি যায় নহয় তেতিয়াহ'লে সি কেতিয়াও উঠিব নোৱাৰে। প্ৰবল সোঁতত সি একেবাৰে ভাঙা জেগা দি বহু নাতি দূৰলৈকে তাক লৈ যাব। তাৰমানে চাওক পাগলদিয়া নদীটো অলপ দূৰত আছে ন। যোৱা শনিবাৰে ৰাতি ভাঙিছে। কেতিয়ামান বজাত ভাঙিছে? ৰাতি ন? ৰাতি 9:15 ভাঙিছে। এয়া মই ভাঙা জেগালৈ আহিছোঁ, আপোনালোকে চাওক। মানে এই মাথাউৰি যিপিনে ভাঙিছে তাত এটা মানুহৰ ঘৰ আছিলে, চাওক আপোনালোকে। ঘৰটো সম্পূৰ্ণভাৱে উটুৱাই লৈ গৈছে পানীয়ে, ভাঙি বেকা কৰি দিছে। তাৰমানে এটা ঘৰ মাত্ৰ বাচি আছে, বাকী যি ডাঙৰ ঘৰ আছিলে কমপ্লিটলি লৈ গৈছে। ইয়াৰ গছ গছনিবিলাক চাওক, দুয়োটা পাৰৰ যিটো সংযোগ আছিলে সংযোগটো একেবাৰে বন্ধ হৈ গৈছে। এই দক্ষিণ নখুটিত আছোঁ আমি, দুটা পৃথক ছাইড হৈ গৈছে। সেইটো ছাইডে দক্ষিণ নখুটি আৰু এইটো ছাইডে দক্ষিণ নখুটি। নদীৰ পৰা পানীবিলাক খুব স্পীডত ওলাই আহিছে। চাইছোঁ আপোনালোকে প্ৰত্যক্ষ কৰক। এয়া মানুহবিলাকে ৰাস্তাৰ ওপৰত ঘৰ বনাইছে। তেখেতসকলৰ ঘৰ দুৱাৰ একেবাৰে তল গৈছে, ফিচাৰীৰ মাছ গুচি গৈছে। গতিকে তেখেতসকলে কৃত্ৰিমভাৱে হ'লেও মাথাউৰিৰ ওপৰত ঘৰ বান্ধি তেখেতসকলে জীৱন নিৰ্বাহ কৰি আছে। খোৱা লোৱাত বহুত সমস্যা হৈছে, বিশেষকৈ তেখেতসকলৰ পানীৰ প্ৰধান সমস্যা হৈছে। অ' বাইদেউ আপোনাৰ ঘৰ ইয়াত নেকি? ইয়াত নহয়, হাবলাঘাট। কি খবৰ ল'ব আহিছে মানুহৰ? চাব আহিছে ন? আপোনালোকৰ এইপিনেও পানী সোমাইছে নেকি? ঘৰত মানে এইটো পানী আপোনালোকেও পাইছে? আপোনালোকৰ ঘৰত সোমাইছে? ঘৰৰ ভিতৰত সোমাইছে? আপোনালোকে ইয়াত আহিছে? ইয়াত তাৰমানে নিজৰ আলহী আছে? ইয়াত বাইদেউজনী ঘৰ হাবলাখা বুলি কয়। ইয়াৰ পৰা 3 কিলোমিটাৰমান দূৰত হ'ব। তেখেতসকলৰ ঘৰতো পানী উঠিছে। গতিকে তেখেতৰ আত্মীয় আছে এই ভাঙা জেগাৰ ওচৰত। গতিকে তেখেত ইয়াতে আছে। এই মাছ মৰা দৃশ্যবিলাক মই আপোনালোকক দেখাইছোঁ। যিখিনি জেগাত ভাঙিছে তাৰ নাতি দূৰতে তেখেতসকলে মাছ মাৰি আছে। মই দেখাইছোঁ আপোনালোকক। মাছ আহিছে মোটামুটি। ইয়াত কৃত্ৰিম ঘৰ সজাই তেখেতসকলে ইয়াত আছে। গতিকে তেখেতসকলৰ ঘৰৰ ভিটাবিলাকত ঘৰৰ ভিতৰত পানী উঠিছে। গতিকে মাথাউৰিৰ ওপৰতে কৃত্ৰিম ঘৰ সজাই কিনে তেখেতসকলে কিবাকৈ জীৱন নিৰ্বাহ কৰি আছে। মানুহ থকা ঘৰ এইটো। এতিয়া গৰু ছাগলীবিলাক ৰাখিছে ইয়াত, চাওক আপোনালোকে মাথাউৰিৰ ওপৰত। এই গাড়ীখন এনেকৈ ৰাখি থৈ দিছে। কিমান ৰিক্সি হয় তাৰমানে। চোতালত পানী আছে, ঘৰৰ ভিতৰৰ পৰা পানী কিছু কমিলে। আজি বহুত পানী কমি গৈছে, প্ৰায় 1 ফুটমান কমিছে ন বাইদেউ? কমপ্লিট পানী উঠিছিলে। আজি 3 দিন হ'লতো ঘৰৰ ভিতৰৰ পানীটো কমি কিনে এতিয়া চোতালত আহিছে। পানী চাওক আপোনালোকে, নদীৰ পানী এতিয়া উফন্দি আছে। দাদা আপোনালোকৰ কেইদিন হ'ল ইয়াত থাকিবলৈ? 3 দিনে হ'ল ন? যোৱা শনিবাৰৰ পৰা আছে? শনিবাৰৰ পৰা আপোনালোকে আছে। খোৱা লোৱাটো বহুত সমস্যা হৈছে, বিশেষকৈ খোৱা পানীৰ অলপ বেছি প্ৰব্লেম চাগে ন? ইয়াত বিশেষকৈ তাৰমানে খোৱা লোৱাটো প্ৰব্লেম আপোনালোকে জানেই। বিশেষকৈ বেছিভাগ ইয়াত ডাঙৰ সমস্যা হৈছে খোৱা পানীৰ সমস্যা। গতিকে এই চেনেলৰ জৰিয়তে দি চৰকাৰলৈ মোৰ কাটৰ অনুৰোধ, অতি সোনকালে যাতে ৰিলিফৰ ব্যৱস্থা কৰে, খোৱা পানীৰ ব্যৱস্থা কৰে আৰু বিশেষকৈ জীৱ জন্তু, বিশেষকৈ গৰু ছাগলীৰ কাৰণে যাতে কিবা এটা ব্যৱস্থা কৰে। তাৰ বাবে মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ। এয়া অগণন কৃত্ৰিম ঘৰ সাজি তেখেতসকলে এনেকৈ আছে। এইটো অংগনবাদী কেন্দ্ৰ, চাওক মোটামুটি তলেই গৈছে অংগনবাদী কেন্দ্ৰটো। মই দেখাইছোঁ আপোনালোকক। এয়া মানুহৰ ঘৰ চাওক। আজি 3 দিন হ'ল মানুহৰ ফিটিত পানী উঠিছে, প্ৰিণ্টত পানী উঠিছে। চাওক পানী গৈ আছে, তথাপিতো পানী উফন্দা এতিয়াও কমা নাই। এতিয়াও যেন লাগে এইপিনে ভাঙিব যেন লাগে, ছাছপেক্ট হৈছে। ইপিনেও ভাঙাৰ চান্স আছিলে, কিবাকৈ ৰাখিছে আৰু।
ঘৰটো দেখিছে মোটামুটি ঘৰৰ পিণ্টত 3 ফুটমান পানী উঠিছে লেট্ৰিন বাথৰুম একেবাৰে পানী উঠি গৈছে সেই পানীৰ মাজতো মাছ সমস্যা আছে ন কওকচোন আপোনালোকৰ বেছি সমস্যা কি তাৰমানে এটা যে আপোনালোকৰ সমস্যা আছে তাৰমানে আপোনাৰ আমাৰ খোৱা পানী নাই আৰু লগতে আমাৰ ৰেচন পাতি বা এই যিটো অত্যাৱশ্যকীয় সামগ্ৰী সেইবিলাকতো বহুত অভাৱ হৈ আছে কাৰণ কিছুমান এনেকুৱা অৱস্থাত আপোনাৰ আমাৰ পুৰণা কাহিনী এইটো পানী এতিয়া নতুন এইটো চাৰে চাইডৰ পৰা প্ৰব্লেম আপোনালোকৰ ন চাগে ইয়াৰ মানুহখিনি মানে এটাই অভিযোগ তেখেতসকলৰ এইটো সমস্যা যুগ যুগ ধৰি থকা সমস্যা কেইবাঠাইতো ভাঙিব লগা আছিলে মই আপোনালোকক দৃশ্যবিলাক দেখাইছোঁ চাগে ভাঙা নাই কোৱা হৈ ভাঙিলে শনিবাৰৰ পৰা তেখেতসকলে মাথাউৰিত যেনে তেনে জীৱন নিৰ্বাহ কৰি আছে তেখেতসকলৰ বিশেষকৈ ইয়াত যিখিনি ঘৰ আছে মেক্সিমাম ঘৰতে পানী উঠিছে পিণ্টতো পানী উঠিছে ঘৰৰ ভিতৰতো পানী উঠিছে বিশেষকৈ জীৱ জন্তু ৰখাৰ ক্ষেত্ৰত বহুত সমস্যা হৈছে বিশেষকৈ গৰু ছাগলীক এতিয়া তেখেতসকলে পৰ্যাপ্ত খাব দিব পৰা নাই মানুহৰ খোৱাৰ সমস্যা হৈছে বিশেষকৈ ইয়াত বেছি খোৱাৰ সমস্যা হৈছে খোৱা পানীৰ সমস্যা খোৱা পানীৰটো আটাইতকৈ ডাঙৰ সমস্যা গতিকে চৰকাৰলৈ মোৰ কাটৰ অনুৰোধ এই চেনেলৰ জৰিয়তে দি যাতে তেখেতসকলে অতি সোনকালে ইয়াত ৰিলিফৰ ব্যৱস্থা কৰে খোৱা পানীৰ ব্যৱস্থা কৰে আৰু জীৱ জন্তুৰ কাৰণে বিশেষকৈ গৰু ছাগলীৰ কাৰণে যাতে কিবা খোৱাৰ ব্যৱস্থা কৰে তাৰ বাবে মই এই চেনেলৰ জৰিয়তে দি আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ অতি সোনকালে যাতে এই ব্যৱস্থাটো কৰে তাৰ বাবে মই কাটৰ অনুৰোধ কৰিছোঁ ধন্যবাদ কিবা কৈ তেখেতসকলে জীৱিকা নিৰ্বাহ কৰি আছে বাইদেউ 3 দিন হ'ল আপোনালোকৰ ন সমস্যাটো বহুতেই আপোনালোকৰ এতিয়া ন পানীটো গোটেই আপোনালোকৰ পানী উঠি ঘৰ ভাঙি নিছি হয় হয় খাব পৰা নাই লগতে একটো পানী খাব নাই এই সৰু সৰু প্লাষ্টিক এখন টানি নি আছোঁ তেখেতসকলে চাওক মাথাউৰিত কেনেদৰে একোখন প্লাষ্টিক টানি কৃত্ৰিম ঘৰ সাজি তেখেতসকলে আছে সমস্যা তেখেতসকলৰ বহুত খোৱা পানীৰ সমস্যা খোৱাৰ সমস্যা গৰু ছাগলী খোৱাৰ সমস্যা গতিকে চৰকাৰলৈ মোৰ কাটৰ অনুৰোধ অতি সোনকালে ইয়াত যাতে ৰিলিফৰ ব্যৱস্থা কৰে গৰু কেনেকৈ কেম্প কৰি ৰাখি থৈ দিছে চাওক মাথাউৰিৰ ওপৰত কিন্তু গৰুক যিখিনি পৰ্যাপ্ত খাবলৈ দিব লাগে সেইখিনি দিব পৰা নাই কেম্প ঠিকে কৰিছে পানী উঠিছে গোটেইবিলাক ন আপোনাৰ কেইদিনমান থাকিলে আপোনালোকে ইয়াত এনেকৈ 4 দিন পানীটো আপোনালোকে শনিবাৰে পাইছে অঁ ঠিক আছে গোটেই মানুহবিলাক এনেকৈ তেখেতসকলে জীৱন নিৰ্বাহ কৰি আছে চাওক আপোনালোকে গোটেই পানী সোমাইছে পিণ্টত ভিটিত ঘৰৰ ভিটিত বা ঘৰত গোটেই পানী সোমাইছে এতিয়া কষ্ট হৈছে আপোনালোকৰ বহুত কষ্ট হৈছে ন খোৱা লোৱাৰ কষ্ট বিশেষকৈ খোৱা পানীৰ বেছি কষ্ট ন খোৱা পানীৰ বহুত সমস্যা গতিকে চৰকাৰে ৰিলিফৰ ব্যৱস্থা কৰিব লাগে অতি সোনকালে ন ইয়াৰ পানী চাওক লিংক ৰোড আপোনালোকক দেখাইছোঁ বৃহৎ পানী হৈছে এইটো কমা নাই 4 দিন হ'ল আজি কিমান দিন হ'ল ইয়াত এনেকৈ 4 দিনমান হ'লনে ইয়াতে আপোনাৰ 3 দিন হ'ল 3 দিন হ'ল ন মাথাউৰি ভাঙিব ন 3 দিন আপোনালোকে এনে কৃত্ৰিম ঘৰ সাজি আছে 3 দিন নহয় 5 দিন হ'ল 5 দিন হ'ল ন মানে ভাঙাৰ আগতে সংযোগ কৰিছোঁ হয় 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 ভাঙিব বুলি আপোনালোকে অলৰেডি কিছু পৰিমাণে গম পাইছে আমি কষ্ট কৰি আছোঁ আপোনাৰ হয় হয় দেখিছোঁ মই আপোনালোকে বহুত কষ্ট কৰিছে মানুহ চৰকাৰীটো কোনো সাহায্য কৰা নাই এইবিলাক ঠিক আছে দিয়ক আপোনালোকৰ 5 দিন এনেকৈ কৃত্ৰিম ঘৰ সাজি আপোনালোকে আছে ন খোৱা লোৱাৰ বহুত সমস্যা হৈছে খোৱা লোৱাৰ সমস্যা আৰু আপোনাৰ ৰাইজৰ প্ৰতি মানে চৰকাৰৰ প্ৰতি কোনো অহা নাই চৰকাৰ প্ৰশাসন বস্তু বোলে আমাৰ কোনো মেম্বাৰ হওক প্ৰেচিডেণ্ট হওক আপোনাৰ চৰকাৰৰ মানুহ কোনো মানে ইয়াতে উপস্থিত এতিয়ালৈকে হোৱা নাই মানুহবিলাক ইমান শাস্তিকে আছে খুব দুৰ্ভাগ্য কথা চাওক মই এই চেনেলৰ জৰিয়তে আপোনালোকক দেখাইছোঁ চাওক আজিলৈকে চৰকাৰৰ ফালৰ পৰা এজন প্ৰতিনিধিও ইয়াত উপস্থিত হোৱা নাই আজি 5 দিন হ'ল যোৱা শুক্ৰবাৰে ৰাতি 8টা বজাত ভাঙিছিলে কিন্তু আজিলৈকে এটা প্ৰতিনিধিও ইয়াত খবৰ ল'বলৈ অহা নাই খুব দুৰ্ভাগ্যবশতঃ মানুহৰ ইমান সমস্যা হৈছে খোৱা লোৱাৰ সমস্যা বিশেষকৈ খোৱা পানীৰ বহুত সমস্যা মানে গৰু ছাগলীৰ খোৱাৰ একেবাৰে নাই মানুহে কৃত্ৰিমভাৱে ঘৰ সাজি মাথাউৰিৰ ওপৰত আছে গতিকে চৰকাৰলৈ মোৰ কাটৰ অনুৰোধ অতি সোনকালে এই চেনেলৰ জৰিয়তে ভিডিঅ' প্ৰত্যক্ষ কৰি চৰকাৰৰ কোনোবা প্ৰতিনিধি যাতে ইয়ালৈকে পঠায় তাৰ বাবে মই আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ খানা